ঐ ল'ৰা, গজেন বোলে পাগল হ'ল, সঁচানে মিছা বাৰু? তই গম পাৱ নি? কি দেউতা? গজেন দা আৰু পাগল হ'ল? এনে হেঙে উলিয়াইছে কোনোবাই। কিন্তু তোমাক কোনে ক'লে? তোৰ লগৰ ভুলাই ক'লে আকৌ। সি কেনেকৈ গম পায়? মই নাজানো নহয়, সিহে কৈছে মোক। লগোৱাচোন ভুলালে ফোন এটা লগোৱা। লগাইছোঁ ৰ। এই বোলা কথাটো সঁচানে মিছা বাৰু? আমাৰ এই মলেও বিশ্বাস কৰা নাই। আৰু তহঁতি মোক পিটিককৈ ফোন কৰি দিছ গজেন দা বলিয়া হ'ল বুলি। সেনেকৈ বিশ্বাস নহয় পিটিককৈ কৈ দিলে। হয়। আৰু কেইটা বজাত হ'ল বাৰু? কি? কোঠালৈ চবকে খেদিছে? হ'ব বাৰু হ'ব। এনেই তই ওলাই গৈছিলি নি? তেতিয়া তোকো খেদিছিলে মানে? হ'ব দে। কি বুলি ক'লে দেউতা? হয় বোলে কথাটো বোলে। আজি ৰাতিপুৱা 6টা বজাত বলিয়া হ'ল। তই ওলাই নাযাবি আকৌ দেই, চবকে কোঠালৈ খেদিছে বোলে। ওলাই গ'ল চাবি তোক পাছত। হ'ব বাৰু, ওলাই নাযাওঁ। ৰচোন মই ভিতৰৰ পৰা আহোঁ। তই পিটিকৈ গুচি নাযাবি আকৌ, মাৰ খাবি আকৌ। নাযাওঁ, যোৱা। গজেন দা ইমান ভাল মানুহটো, একো মদ চদো নাখায়, পাগল কেনেকৈ আহিব? দেৰিকৈ মই ওলাই যাব লাগিব দেই, দেউতাই গম নোপোৱাকৈ। দেউতাক ক'ম বাৰু, কিন্তু মেনেজ কৰি ল'ম দেউতাক। ঐ মল ঘৰত আছনে আছো, কোননো সোমা? আমাৰ গজেন দা পাগল হ'ল নহয়, তই গম নাপাৱ নি? দেউতাক ৰাতিপুৱা ভলৈ ফোন কৰি ক'লে। এতিয়া মোক পাপাই কথাটো কৈছে, মোৰ বিশ্বাস নাই হোৱা। আকৌ ভলৈ ফোন কৰিলে, ভলৈও ক'লে কোঠালৈ খেদিছে বোলে। এতিয়া কোঠালৈ খেদিছে বুলি কৈছিল নেকি? এতিয়া মই গজেন দাক হাবি পিনে যোৱা দেখিছোঁ, কিন্তু কোঠাখন হাতত নাই। মই গম নাপাওঁ আকৌ কোঠালৈ খেদিছে বুলি। ওলাই যাওঁ ব'ল, ওলাই যাওঁ। মনে থাক, ডাঙৰকৈ নকবি। যাম ৰ, দেউতাক মেনেজ কৰিব লাগিব। দেউতাক মোক নাযাবলৈ কৈছে এতিয়া। ৰ অকণমান দি তই বচোন। বহিছোঁ ৰ। অংকুৰ আহিলি নি? অংকুৰ কি আছিলে? গজেন বোলে পাগল হ'ল বোলে, তই গম পাৱ নাই? গম পাওঁ খুৰা, সেইটোকে ইয়াক কৈছোঁ বোলো এতিয়া। আগতেই গম পায়, আপোনালোকে বোলে ভুলাই বোলে ফোন কৰি আপোনাক ক'লে বোলে অথনি। ইয়াৰো বোলে বিশ্বাস হোৱা নাই। মোৰো বিশ্বাস হোৱা নাই আকৌ। ভুলে পিটিকে ফোন কৰি দিছে, আৰু আমাৰ ইয়াৰো বিশ্বাস হোৱা নাই। তাৰপিছত বোলো মই ভাবিছোঁ, মদ চদ নাখায় সি, একো বেয়া এইবোৰ কেপি চেপি তামোল একো নাখায়। সি হঠাৎ এনেকৈ পাগল হ'ল, কেনেকৈ পাগল হ'ল বাৰু? খুৰা, ময়ো ভাবিছোঁ। আৰু কেইটা বজাত হ'লনো গমেই নাপাওঁ নহয়, আপুনি গম পায় নি? মোক ভুলাই কৈছিলে, ৰাতিপুৱা 6টা বজাত পাগল হ'ল বোলে, গোটেই কোঠালৈ খেদিছে বোলে। মই এতিয়া দেখি আহিছোঁ গজেন দাক হাবি পিনে গৈছে, কিন্তু হাতত কোঠাখন নাই। এতিয়া কোঠাখন ক'ৰবাত পৰিলে হ'ব পায়, গমেই নাপায় নহয়। এতিয়া পাগল হৈ আছে, একো ক'ব নোৱাৰা হৈ গ'ল। হস্পিটেল নিব লাগিব কোনোবা এটাক ধৰি পিনি। কোনেনো নিব? বিপদৰ সময়ত কোনো নাহেহে আকৌ মানুহৰ। তোক একো নক'লে নি? খুৰা, মই লুকাইহে দেখিছোঁ, মই সন্মুখত নাইছোঁ। মোৰ ছোৱালীজনীচোন মাৰিলেহেঁতেন চোন। সেইটো বাৰু ঠিকেই কৈছ বাৰু। ৰ দেই। অংকুৰ আহিছে, চাহ কাপ বনোৱাচোন। নালাগে, নাখাওঁ, চাহ নাখাওঁ। খোৱা একো নহয়। নাখাওঁ খোৱা, ভাত খাই আহিছোঁ। ভাত খাই আহিছে নি? হ'ব দিয়া নহ'লে। মোৰ দুখে লাগিছে দেই, গজেনটো ইমান ভাল মানুহ আছিলে, কেনেকৈনো পাগল হ'ল। এতিয়া আমি এটা বুদ্ধিটো লগাই ধৰোঁ নি হস্পিটেললৈ নি? ই বাৰু ঠিকে কৈছে, তাক বুদ্ধিটো লগাই ধৰা যায় নিব। সেইটো বাৰু হয়। ইমান পাজোংচোন, চাং বলচোন, কেনি গ'ল এতিয়া? আমাৰ নালাগে, তোৰ নালাগে। আকৌ সি দেখিলে খেদিব তহঁতক। একো নহয়, তেতিয়া যাওঁ দিয়া। গৰু মৰিবলৈ যাওঁ, যেতিয়া তোক বাপেৰে মাৰিব চাবি তোক। তই যা মৰকে যা, ক'ত মৰকে যা। আকৌ নাহিবি আকৌ পাছত মাৰিলে তোক। হ'ব দিয়া না, আমি যাওঁ, একো নহয় বাৰু। যা সাৱধান আকৌ দেই, ভালকে থাকিবি। আৰু সোনকালে আহিবি, নহ'লে চাবি তোক মই চিটিখনে চৰিয়ে কালি নিচিনাকে চিটিপ দিম। পাবহে মজাটো এতিয়া যোৱা। ইয়াতে আছে। তহঁতি ইয়াত কি কৈছে? গজেন দা পাগল বুলি তহঁতি নাজানো নি? জানো, মলহতৰ বাপেক ক'লে মই খবৰটো দিছোঁ ৰাতিপুৱা। ইও গম নাপায়। এতিয়া ইয়াক মই কৈ আছোঁ কথাটো। পিছে আমাৰ মলহকৰ কি হ'ল বা? ভাই, বেয়া হৈছে ন? গজেনৰ লগতে ঘূৰিছোঁ। গজেন দা একো নাখায়, এইবোৰ বেয়া বস্তু, কেপি শিখৰ, কেনেকৈনো বলিয়া হ'ল সেইটোকে মই ভাবি আছোঁ। সেইকাৰণে দুখ লাগিছে আকৌ। দুখ নাই লগা নি? তই ঠিকে কৈছ বাৰু। ধৰি দেখিছোন, গজেন দা লুকাই দে। মনে থাক, দেখিব নহ'লে কৃষ্ণ দেই, নহ'লে খেদিব। মই পলাওহে দেই। ইমান টেঙৰ দেখিছ আমাক আহি পলালে। মই দেখিলে পলাই।
আকৌ তহঁতি মোলে ঐ পলা চব পলা এই মলহঁতৰ ঘৰটো ওচৰতে আছে, ব'ল সিহঁতৰ ঘৰতে সোমাই দিওঁগে। বল তই বেছি দিন কবি, তই এইଠି পলালি আমাৰ আগতে। ঐ আহিছে পলা, মৰিলি আজি পলা। এই ল'ৰা নাম কলৈ চাইছ সেইপিনে এইখনত উঠি পিনে নাম। আৰু কি হ'ল তহঁতৰ ইমান দৌৰি আহিছে যে? দেউতা গজেন্দ্ৰ আমাক খেদিছিলে, আমাক খেদি আহিছিলে। বৰ বেলেগ হৈ গ'ল গজেন্দ্ৰ। তই মই কৈছিলোঁ হয় নালাগে বুলি, সিহঁতি আকৌ যায়। হ'ব দিয়াচোন, হ'ব দিয়া। এইটো সময় জ্বৰ কি আছো এই তহঁতক মই নাজানো নাজানো কৈছো নাই সোমাই থাকে এতিয়া ইয়াতে। মনে থাক ভিতৰলৈ লাগে যা গোটেইকেইটা। ৰ'বা কেলে মাৰিলা? গৰু ভাল কাৰণে কথা এটা ক'লে ৰখি থাকে ইয়াত। এই তহঁতি যা মই কৈ ইয়াক বাহিৰলৈ উলিয়াইছোন, ইয়াক বাহিৰলৈ উলিয়াই দে। গৈছো ভিতৰলৈ গৈছো। তহঁতি ৱা ময়ো ভিতৰলৈহে যাওঁগৈ দেই, নহ'লে এই দৰ্জা ভাঙি সোমাব নহ'লে এতিয়া। তো গাইজ আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ইয়াৰ নেক্সট পাৰ্ট লাগে যদি কমেণ্টত য়েছ লিখি দিব।